Welcome to my channel Technical Assamului. মই আজি কথা পাতিম কেইটামান Android মোবাইলৰ ট্ৰিক্সৰ বিষয়ে আহক তেন্তে আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ আপোনালোকৰ কাৰণে এই ট্ৰিক্সটা বহুতো হেল্পফুল হ'ব আমি প্ৰথমতে কথা পাতিম ধৰি লওক আপুনি যদি ধৰি লওক ক'ৰবাত প্ৰবলেমত ফচি আছে বা কিবা ইমাৰ্জেন্সি আছে আপোনাৰ কোনবা কাবালত কিবা হৈছে আপোনাৰ মোবাইলটো উলিয়াবলৈ আপোনাক দিয়া নাই যদি তেনে স্থলত আপুনি কেনেকৈ মেছেজ পঠিয়াব বা কেনেকৈ কল কৰিব তাৰ হেতু সেটিংছৰ বিষয়ে কথা পাতিম প্ৰথমতে আপোনালোকে সেটিংছত যাব সেটিংছত গৈ পেলাই এটা অপচন আছে SOS emergency SOS etu search koribo search kori yat etu also send SOS message etu emergency message to enable koi lobo enable koi lo apisot enable koi lo apisot apuni yat doilok tolot okay অলপ তলতে যালে আপুনি ঘৰ মানুহলৈ মেছেজ পঠিয়াব বিচাৰে বা কাক আপোনাৰ সেই প্ৰবলেম সময়ত কাৰ পৰা আপুনি হেল্প হ'ব তেনে কন্টাক্ট নাম্বাৰ আপুনি ইয়াত এড কৰিব পাৰে যিকোনো আপুনি ইয়াত যিমান পায় হিমান নম্বৰ এড কৰিব পাৰে আৰু নম্বৰ এড কৰিব পাৰে ইয়াত আপোনাৰ কথা যিমান নম্বৰ এড কৰে মই এড কৰি দিলো আপুনি ইয়াত এনেবল কৰি আছে এটো কি কৰিব পাৰে আপুনি ইয়াত আপোনাৰ যোনটো পাৱাৰ বটন আছে যে এটো ক্লিক কৰিলে আপোনাৰ মোবাইলটো অন অফ হয় এটোত আপুনি তিনিবাৰ জোৰছে লগৰ স্পিডত যদি তিনিবাৰ ক্লিক কৰি দিয়ে তেতিয়াহলে ইমাৰ্জেন্সি SOS ইমাৰ্জেন্সি তাতো কল গুচি যাব আৰু আপোনাক সহায় লাগে বুলি যাক আপুনি ইমাৰ্জেন্সি ইয়াত এড কৰিছিলে তেওঁলোকলৈ মেছেজ গুচি যাব ঠিক আছে এটো এটা প্ৰথম ট্ৰিক হ'ল আৰু সেকেন্ড ট্ৰিকটো হ'ল আপোনাৰ ধৰি লওক আপুনি এতিয়াটো বৰ্তমান সবে PUBG Free Fire এইবিলাক গেমে খেলি থাকে ধৰি লওক মোবাইলটো অলপ লেগ হয় আপুনি যদি বিচাৰে যে মোবাইলটো হ্যাং নহয় তেতিয়াহলে আপুনি মোবাইলটোৰ এটা সেটিংছ কৰি ল'ব পাৰে এই সেটিংছ কৰি ল'লে আপোনাৰ মোবাইলটো বহুত স্মুথলি চলিব আৰু কোনো মোবাইলটো লেগ নহয় ঠিক আছে প্ৰথমতে আপোনালোকে কি হ'ব সিম্পলি সেটিংছত যাব সেটিংছত গৈ আপোনালোকে যাব about ফোনত যদি ডেভেলপাৰ অপচনটো আপোনালোকে এনেবল কৰা নাই প্ৰথমতে about ফোনত ক্লিক কৰিব about ফোনত ক্লিক কৰাৰ পিছত বিল্ড নাম্বাৰ 7 বাৰ টেপ কৰিব 7 বাৰ টেপ কৰাৰ পিছত আপোনাৰ ডেভেলপাৰ অপচনটো এনেবল হৈ যাব অলপ তললৈ গৈ ডেভেলপাৰ অপচনটো দেখিব তাত গৈ ক্লিক কৰিব তাত গৈ ক্লিক কৰি আপোনালোকে এটা অপচন পাব অপচনটো হ'ল এক্সন কৈ আছো তললে এটা অপচন পাব 4x MSAA এই সিস্টেম এটো যদি আপুনি এনেবল কৰি দিয়ে তেতিয়াহলে আপোনাৰ যিমানে হেভি গেম নহক আপুনি খেলিলে বহুতো কোনো হ্যাং নহয় বহুতো স্মুথলি চলিব ঠিক আছে আৰু নেক্সট অপচনটো হ'ল আপোনাৰ এটো বহুতে ভাল ট্ৰিক্স হয় ঠিক আছে কৈ আছো সাৰ লেভেল কিমান বা আপোনাৰ মোবাইলৰ পৰা ওলিওৱা ৰেডিয়েশনৰ লেভেল কিমান এই ৰেডিয়েশনৰ লেভেল এটা লিমিট থাকে সেই লিমিটতকৈ আপোনাৰ ওপৰত আছে নে তলত আছে সেইটো চেক কৰিব পাৰিব আপুনি ধৰি লওক সেইটো যদি ওপৰত থাকে ৰেডিয়েশনৰ পৰা তেলে আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ আপোনাৰ বডিত এফেক্ট কৰিব পাৰে ধৰি লওক কেন্সাৰ লিখা বেমাৰো হ'ব পাৰে ঠিক আছে তেন্তে আমি হেতু কেনেকৈ আপুনি চাব আপোনাৰ ডায়ালাৰ অপচনটো ক্লিক কৰি ল'ব ইয়াত ক্লিক কৰি প্লাই আপুনি সিম্পলি ডায়াল অপচনটো ক্লিক কৰি ইয়াত সাৰ্চ কৰিব *#07# ইয়াত আপোনাৰ স্টাৰ লেভেল দেখাব আপোনাৰ যদি 1.6 ওয়াট কিলোগ্ৰামতকৈ যদি স্টাৰ লেভেলটো বেছি হয় তেতিয়াহলে আপোনাৰ কাৰণে অলপ ৰেডিয়েশনটো বেছি ওলাই আৰু আপোনাৰ কাৰণে হানিকাৰক হ'ব যদি তাতকৈ কম হয় তেতিয়াহলে আপোনাৰ একো প্ৰবলেম নাই ঠিক আছে আজিৰ ভিডিঅটো ইমানে যদি আপোনালোকৰ ভিডিঅটো চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব